নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে সকলোকে ওয়েলকাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলোকে ইউটিউব চেনেল ভৱেশ ৰয় আৰু ফেচবুক পেজ ভৱেশ ৰয়লৈ ওয়েলকাম জনাইছোঁ যোৱা কিছুদিন ধৰি মোৰ মনত এটা ষ্টৰী ঘূৰি আছিল আৰু সেইটো মানে শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ কিন্তু সময় মিলাব পৰা নাছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আজি শ্বেয়াৰ কৰি দিওঁ নহ'লে ষ্টৰীটো পুৰণা হৈ যাব আৰু পুৰণা হৈ গ'লে ভাল নালাগিব এতিয়া যিয়ে নহওক আপোনালোকে জানে যে আজিৰ পৰা কিছুদিন আগত আমাৰ ভাৰতৰ স্বাধীনতা দিৱস ইণ্ডিপেণ্ডেন্স ডে পালন কৰা হ'ল যোৱা 15 আগষ্ট তাৰিখে যেনেকৈ প্ৰতি বছৰে পালন কৰা হয় আৰু আমি সকলোৱে খুব ধুনীয়াকৈ উদযাপন কৰিলোঁ সেলিব্ৰেট কৰিলোঁ পালন কৰিলোঁ কিন্তু সেইদিনাখন গধূলি অৰ্থাৎ 15 আগষ্টৰ দিনা সন্ধিয়া মই এটা অদ্ভুত ধৰণৰ মানে পৰিস্থিতিৰ সন্মুখীন হ'লোঁ মানে পৰিস্থিতি মানে এইটো এটা মানে মোৰ কাৰণে এটা আজীৱ ঘটনা আৰু 15 আগষ্টৰ দিনা সন্ধিয়া মই আমাৰ যিটো বজাৰ বা চক আছে পশ্চিম বৰাগাঁও গুৱাহাটী তাৰে যিখন দোকানত আমি সাধাৰণতে চাহ খাওঁ আড্ডা মাৰোঁ তাতে বহি আছিলোঁ মই সেইদিনাখন আৰু সেই বহি থাকোঁতে হঠাৎ এজন ল'ৰা আহিল আৰু ল'ৰাজনৰ মই দেখিলোঁ ল'ৰাজনে কথা ক'ব নোৱাৰে মুখেৰে আৰু কাণেৰেও শুনা নাপায় মানে তাৰ এক্সপ্ৰেছনেদি সেইটো বুজাই দিছে কিন্তু হঠাৎ মোবাইলটো মোৰ ফালে আগবঢ়াই দিছে আৰু লগত এই টাইপিং বৰ্ডখন মই দেখিলোঁ মোবাইলটো কিয় দিছে মোক টাইপিং বৰ্ডত চালোঁ যে লিখা আছে ৱেৰ ইজ ৱাইন মই বোলো চক হৈ গ'লোঁ যে কথা নাই বতৰা নাই ৱেৰ ইজ ৱাইন তাৰপিছত মই ভাবিলোঁ যে ই মদ বিচাৰি আহিছে হয়তো ল'ৰাজন আমাৰ ইয়াৰে নহয় অন্য ঠাইৰ ক'ৰবাৰ হ'ব আৰু কাণেৰেও নুশুনে মুখেৰেও ক'ব নোৱাৰে এতিয়া সি এক্টিঙে কৰিছে নে সঁচাকৈ সেইটো মই নাজানো কিন্তু মোৰ তেনেকুৱা লাগিছে ল'ৰাটো এক্টিং কৰা নাই কাৰণ কিয় ইয়াত কাণত এটা যন্ত্ৰ আছিল তাৰপিছত মই এতিয়া কি ৰিপ্লাই দিম তাৰপিছত মই ভাবিলোঁ যে আজিতো 15 আগষ্ট এনেকুৱা দিনবিলাকত সাধাৰণতে মদৰ দোকানবিলাক বন্ধ হৈ থাকে তো মই তাক কি কৰিলোঁ ল'ৰাটোক মোবাইলটো ল'লোঁ লৈ পেলাই তাতে লিখি দিলোঁ যে ড্ৰাই ডে বুলি লিখি দিলোঁ কাৰণ কিয় সকলোৱে জানে যে আজি দোকানবিলাক বন্ধ মানে কি ড্ৰাই ডে হ'ব কাৰণ এনেকুৱা দিনবিলাকত ড্ৰাই ডে ঘোষণা কৰে চৰকাৰে 15 আগষ্ট হওক 26 জানুৱাৰী বা 2 অক্টোবৰ গান্ধী জয়ন্তী কিন্তু এই ঘটনাটোৰ পিছত ল'ৰাটো গুচি গ'ল তাৰপিছত মই চিন্তা কৰি থাকিলোঁ কিছু সময় এই ঘটনাটোক লৈ পেলাই মই এইটোৱে ভাবিছোঁ যে আমাৰ সমাজত এই মদ বস্তুটোৱে মানে কোনো এটা শ্ৰেণীৰ মানুহক বাদ দিয়া নাই সকলোকে সাঙুৰি লৈছে ডেকা বুঢ়া কোনোবা চকুৰে দেখা নোপোৱা শাৰীৰিকভাৱে অক্ষম বিশেষভাৱে সক্ষম সকলোকে ধনী দুখীয়া সকলোকে সাঙুৰি লৈছে আৰু সাঙুৰি লোৱা মিন্স কি মদটোৱে যেতিয়া সকলোকে সাঙুৰি ল'ব ই মানে সকলোকে ধ্বংস কৰি গৈ আছে চৰকাৰে সেই দিনটোত বন্ধ ঘোষণা কৰিছে ড্ৰাই ডে ঘোষণা কৰিছে মানে সেইদিনাখন মদৰ দোকানবিলাক বন্ধ আৰু সেই দিনটোতো বহুত মানুহে মানে তেনেকৈ মদ বিচাৰি হাবাধৰি খাই আছে আৰু সেই বন্ধৰ দিনটোতো বহুতে হয়তো মদ খাই বৈ এক্সিডেণ্ট কৰিছে পৰিয়ালত কাজিয়া কৰিছে বা আন বহুতো নকৰিবলগীয়া কাম কৰিছে গতিকে মই আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই এই ষ্টৰী শ্বেয়াৰ এইটো কাৰণে কৰিছোঁ কাৰণ আমাৰ সমাজখনত এই মদটোৱে কেনেকৈ প্ৰভাৱ পেলাইছে কণ্ট্ৰলৰ বাহিৰত গুচি গৈছে সেইখিনি আমি বুজিব লাগে বা আমাৰ সমাজত এই মেছেজটো যাব লাগে বা প্ৰচাৰ হ'ব লাগে কাৰণ কিয় এটা কথা আপোনালোকে ভাবকচোন যে যিকেইদিন খায়ে কিন্তু সেই বন্ধৰ দিনাখনো তেওঁ বিচাৰিব লাগেনে মানে একদম আনকণ্ট্ৰলড এজন মানুহে যদি ডেইলি মদ খাব লাগে তেওঁৰতো লিভাৰ যাব মেমৰি যাব আৰু কত কি এইবিলাক হেল্থৰ ইস্যু হয় এইটো সকলোৱে জানে গতিকে আমি যিমান পাৰোঁ সিমান
এই মেছেজটো আমাৰ সমাজত প্ৰচাৰ কৰিব লাগে যে আমি কাকো খোৱাটো বন্ধ কৰিব নোৱাৰোঁ, বা মই নক'লেই বা মই ক'লেই বা আপুনি ক'লেই যে কোনোবাই খোৱা বাদ দিব, সেইটোতো মিছা কথা। কিন্তু আমি কি কৰিব পাৰোঁ, মানুহক বুজাব পাৰোঁ, এটা মেছেজ দিব পাৰোঁ যে এনেকুৱা ধৰণৰ কৰিব নালাগে, বা আমি তোমালোকে খালেও এটা কণ্ট্ৰলৰ ভিতৰত, বা সকলোৱে যাতে এই যিবিলাক ডেডলাইন দিয়ে চৰকাৰে, কেতিয়াবা ড্ৰাই দিয়ে, ৰাতি 10টা বজাৰ পিছত মদ খাই গাড়ী চলাব নোৱাৰে, বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নিয়ম, বা মদ খাই ড্ৰাইভিং কৰিব নোৱাৰে, এইবিলাকৰ প্ৰতি আমি অলপ সকলোৱে ছ'চিয়েল প্লেটফৰ্মত বা আমি মানুহৰ মাজত যেতিয়া এটা আলোচনা কৰিম, তেতিয়া এটা সমাজত এটা মেছেজ যাব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই আচলতে সেইবিলাকৰ ওপৰতে মই ভিডিঅ'বোৰ বনাব চেষ্টা কৰোঁ। কাৰণ কিয়, ফেচবুকত ভিডিঅ' বনাই বা ইউটিউবত ভিডিঅ' বনাই মই কি পাইছোঁ নাপাইছোঁ সেইটো মোৰ লুক আউট নহয়। কিন্তু মই এটা কথা বিচাৰোঁ যে মোৰ ভিডিঅ' চাই যদি কাৰোবাৰ লাইফত কিবা এটা সামান্য চেঞ্জ আহে, সেইটোৱে মোৰ কাৰণে পুৰস্কাৰ আৰু সেইটোৱে মোৰ কাৰণে ৰিৱাৰ্ড। গতিকে আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে মই সেইটো কথাই আশা কৰিম যে সকলোৱে এইবোৰ কথা আমি আলোচনা কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, বা এটা বহলভাৱে আমি এই কথাবোৰ মানুহৰ মাজলৈ নিব লাগে। গতিকে যিয়ে নহওক, কিমানখিনি মই মোৰ লগত হোৱা ষ্টৰিটো শ্বেয়াৰ কৰিব পাৰিছোঁ, বা কিমানখিনি মই কথাখিনি প্ৰকাশ কৰিব পাৰিছোঁ, সেইটো মই চিয়'ৰ নহয়। যদি আপোনালোকে কিবা ক'ব লগা থাকে, কিবা জানিব লগা থাকে, কিবা মন্তব্য থাকে, নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু ফেচবুকৰ ভিডিঅ' বা ইউটিউবৰ ভিডিঅ' যদি মোৰ চাই আপোনালোকে এটা লাইক দি দিব যদি ভাল পায়, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজটো ফ'ল' কৰাৰ লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।